নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই চাগে। ঘৰটো বনালোঁ, কিন্তু কামবোৰ হোৱা নাই। চাওকচোন, দুৱাৰমুখখন গোটেই বনে নধৰাই। ভাবিছোঁ ইয়াকে চিকুণাওঁ বুলি, গোটেই এদাই সৌ পদূলিলৈকে গোটেই বনে বন চিকুণাওঁ বোলো। তাকে বনবোৰ এনেকৈ চিকুণাওঁ বুলি ভাবিছোঁ। গোটেই দুৱাৰমুখখন এদাই হৈ গৈছে। ঘৰটো ল'লোঁ হয় বনাই মেলি, কিন্তু এইবোৰ বন চনবোৰ চিকুণা হোৱা নাই। তাকে বোলো চিকুণাওঁ বন চনবোৰ, নহ'লে গোটেই ভিতৰলৈ যাব নোৱাৰা হৈ আছে বনৰ পৰা। ছোৱালীজনীও খলা বমা হৈ আছে, সমান কৰিব লাগিব, নহ'লে ছোৱালীজনীয়ে অজুত সুজুত খাই পৰিব। সেইটো কাৰণে বনবিলাককে চিকুণাইছোঁ আৰু। মানুহজন বাহিৰত থাকোঁতেই তামোল পুলিখিনি পচাইছিলোঁ, এতিয়া ইমান ডাঙৰ হ'ল, ইমান ধুনীয়া হালি জালি আছে তামোল পুলিখিনি। ৰুবও লাগে, পিছে ৰুব লাগিব আৰু অলপ ডাঙৰ হওক আৰু ৰুম আৰু তামোল পুলিখিনি। হালধিও আছে, আপোনালোকক দেখাইছোঁ আজি আমাৰ বাৰীখনকে। বৰ হালধি, ঘৰৰ ভেটিৰ ওপৰতে, তাতে আমি ঘৰ লৈছোঁ আৰু এইটো কোঠা বনাইছোঁ আৰু।